নমস্কাৰ ফ্ৰেণ্ডছ সকল, কি খবৰ আপোনালোকৰ? এয়া হাতে বোৱা গামোচা, কেইখনমান গামোচা আৰু এয়া পাতানি কচ হাজং বুলিকে পিন্ধা পাতানি আৰু গামোচাও যদি কাৰোবাক লাগে অৰ্ডাৰ কৰিব পাৰিব আৰু এইবিলাকো যদি ল'ব বিচাৰে কমেণ্ট কৰিব, কমেণ্টত নম্বৰ দি দিম। আৰু এইবিলাক ঘৰতে বোৱা হয়, ৰঙা আৰু বগা সূতাৰে পকোৱা সূতা হয়, দিকে বানিয়ে পকোৱা হয়। এইটো বগা আৰু এইটো হয় বগা, একেটা সূতাৰে হয়। আৰু এইটো আছে, এইটো পকোৱা সূতাৰে। এইটো হয় কচ হাজং সকলে যিটো পিন্ধে পাতানি, এইটো চাৰিনাৰ বুলি কয়, ডাবুলকে যিটো বনোৱা হয় সেইটো হয়। আৰু কাৰোবাক যদি লাগে এনেকুৱা কাপোৰ অৰ্ডাৰ কৰিব আপোনালোকে, আমি বনাই দিম। খুবেই ধুনীয়া হয় আৰু এইটো বহুত কালাৰেৰে বোৱা হয়, ট্ৰেডিশ্যনেল কাপোৰ হয় তেওঁলোকৰ। চাব পাৰে কালাৰবিলাক খুবেই ধুনীয়া হৈছে, নীলা, সেউজীয়া, গোলাপী, হালধীয়া, বেগুনীয়া, নীলা, ৰঙা, এইবিলাক সূতাৰে কলা সূতাৰে হৈছে। এইটো ইয়াত দিয়া হৈছে গোলপীয়া, নীলা, কলা, ৰঙা, সেউজীয়া, একে ধৰণৰে কাপোৰবিলাক আৰু কিন্তু কালাৰখিনি বেলেগ বেলেগ আছে। খুবেই ধুনীয়া হয়, যদি লাগে কমেণ্টত জনাব। আৰু যিসকলে এনেকৈ এফেচত পিন্ধিব নোৱাৰে বা গুজাই পিন্ধিব নোৱাৰে তেওঁলোকে মেখেলা চিলাই ল'ব পাৰিব। এইটো খুবেই বহলকৈ দিয়া হৈছে, মেখেলা চিলাই ল'ব চলিব আৰু এনেকুৱাই যদি পিন্ধিব খোজে এনেকৈ পিন্ধিব পাৰিব। আৰু এইটো বিক্ৰী কৰা হ'ব, এইটো 6খন আছে। এই দমৰা ৰংটো আমি দমৰা ৰং বুলিয়ে কওঁ। আৰু দমৰা ৰং আৰু কমলা ৰঙেৰে বোৱা হৈছে, ঘৰতে বোৱা। এইটো অলপ খাটা, অলপ চুটি আছে, কিন্তু এই জোৰ গামোচা বুলি কয়, এইটো